আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হাজোতে আছোঁ, হাজোত তেল ডিপোত। তো নলবাৰী ৰাস চাব যাওঁ, তো নলবাৰী পিনে যাই থাকোঁ বলক। গাড়ীখনৰ অলপ তেল হৈ লওঁতে আৰু তো নলবাৰীত সোমাই দিলোঁ। তেলটো ধুনীয়া লগা হৈছিলে, এই বাছকেইখন আগত থৈ ওলাই গ'লোঁ। তো থিয়েটাৰৰ কষ্টাৰে বেছি এতিয়ালৈকে হ'লেও আগপিনে যাই থাকোঁ। থিয়েটাৰ কেৱল থিয়েটাৰ। এই বিৰিখৰ বিৰিণা হাজোত হৈছিল বুম। থিয়েটাৰে গাইজ, থিয়েটাৰে বেছি গাইজ। আৰু এটা গেট তো গাইজ ইয়াতে গাড়ীখন পাৰ্কিং কৰি দিলোঁ আৰু দুটা হেলমেটটো ইয়াতে থৈ দিলোঁ। বলক আৰু ভিতৰ পিনে যাই থাকোঁ আৰু। মানুহ চাওক না, কিমান মানুহ ভৰি পৰিছে নলবাৰী। President of nalbari Samiti to felicit our today's main guest, Hema Malini ji. I request some the people of Nalbari is offering the token of love and affection to the authorities, and it is पूरा माने सकना এইটো কিন্তু বেয়া ৰিক্স আছে। ট্ৰেইনো আহি আছে, মানুহ আহি আছে, কেনেকুৱা যাম ৰে, বেয়া ৰিক্স হৈ আছে। ডাঙৰ হোটেল বুলি ভাবিছে। তো গাইজ মই এতিয়া হেৰাই গৈছোঁ, আকৌ বিচাৰিব নহয় দিমাংগত যাক মানে কি কৰিম আৰু আপোনালোকক দেখাওঁতে আৰু পিছত বিচাৰি থাকিম না আৰু মই ভিডিঅ'ত চাই দেখা দিয়ক। গাইজ দুটা দোচা আহি গ'ল, এতিয়া খাব লাগে আৰু ঘৰত যাব লাগে। এতিয়া 12টা বাজি গ'ল, তো খাৱাৰ যোৱাৰে কথা। খাব দিয়ক। খোৱা লোৱাৰ পিছত এতিয়া ঘৰৰ পিনে যাই আছোঁ, চিখৰ খাই বলক যাই
আৰু নাথাওঁতে আৰু ভিডিঅ'টো ইমান সামৰি তো বাই বাই।